Hey guys, কি খবৰ সকলোৰে ভালনে? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক এটা চিকেন বনোৱা দেখাব খুজিছোঁ। মানে ৰেচিপি বুলি ক'লে কি মানে আজিকালিতো সকলোৱে চিকেন বনাব জানেই, তথাপিও ধৰক মই কেনেকৈ বনাওঁ সেইটো অলপমান দেখাব খুজিছোঁ। কিন্তু তাৰ আগত আপোনালোকে এটা ভিডিঅ' চাই লওক। ভিডিঅ' মানে হৈছে আমাৰ যোৱা শনিবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ তিথি উপলক্ষে আমাৰ বৰপেটা সত্ৰ নামঘৰত কলভাৰ পতা হয়। গতিকে কেনেকুৱানো তাৰ দৃশ্য অলপমান চাই লওক। যিসকলে বাৰু দেখিছেতো গম পায়, আৰু যিসকলে দেখা নাই মই অলপমান দেখাই দিছোঁ। ময়ো অলপমান মানে দেৰিকৈ গৈছোঁ, সন্ধিয়াৰ টাইমত গৈছোঁ। যিখিনি টাইমত কলভাৰ হয় 3-4টা মানত আনে তাত, সেইটো বাৰু ভিডিঅ'টো মই কৰা নাই, মানে মই দেখাই নাপালোঁ। মই সেইটো শেষ হোৱাৰ পিছতহে সত্ৰ নামঘৰত গ'লোঁ। তথাপিও ধৰক তাত কিখিনি মানুহে কি কথা এনেই অলপমান দেখাই দিছোঁ, আৰু সেইখিনি বাৰু চাই লওক। আৰু এয়াই হৈছে আমাৰ বৰপেটা সত্ৰ নামঘৰৰ সন্ধিয়াৰ পৰিৱেশ, এটা ভাল লগা দৃশ্য। কলভাৰ অলৰেডি শেষ হৈ গৈছে, কিন্তু তথাপিও মানুহবোৰ আহি আছে, সেৱা কৰি আছে। আৰু আমাৰ বৰপেটা সত্ৰৰ কিছুমান নিয়ম আছে, যি নেকি ইয়াত দেখিছে যে সকলোৱে ইয়াৰ পৰা সেৱা জনাই আছে। কাৰণ ইয়াত মহিলা আৰু যিবিলাক পুষ্পিতা হোৱা ছোৱালী আছে তেওঁলোকে মানে ভিতৰত যে সেৱা জনাব নোৱাৰে, কাৰণ কিয় সেইটো মানা আছে, অকল পুৰুষেহে যাব পাৰে। সেয়েহে মহিলা আৰু যিবিলাক পুষ্পিতা হোৱা ছোৱালী আছে সেইবোৰে বাহিৰৰ পৰাই আমি সকলোৱে ইয়াৰ পৰাই সেৱা জনাওঁ। আৰু ইয়াতে আমি সেৱা জনোৱাৰ পিছত বাপসকলে আশীৰ্বাদ দি আমাক নিৰ্মালি দি আছে। আৰু ইয়াত আৰু এয়া বাহিৰত ধূপবোৰ জ্বলোৱা হয়, কাৰণ ভিতৰত জ্বলাব নিদিয়ে। আৰু এয়া হৈছে সত্ৰৰ ভিতৰত, য'ত নেকি এইটো মঠচতল বুলি কয়। তাত অলপমান নাম প্ৰসংগ কৰি আছে, এই অলপমান চাই লওক। আৰু এয়া হৈছে মই জনি। আৰু এতিয়া আহিছোঁ মই বনোৱা খানাখিনিলৈ। এতিয়া মই অলপমান দালি অলপমান পানীত অলপ টাইমৰ কাৰণে তিয়াই থ'ম, কাৰণ অলপমান তিয়াই থ'লে কি হয়, ধুবলৈ সুবিধা হয়। আৰু এতিয়া মই দালিত দিছোঁ ভাতকেৰেলা, পটল আৰু কচু। আৰু এনেকুৱা কিছুমান বস্তু দালিত দিলে দালিবোৰ মানে খাবলৈ ভাল লগা হয়। আৰু এতিয়া আহিছোঁ মাংসখিনিলৈ। ৰেডি কৰিলোঁ। এতিয়া মাংসখিনি ধোৱাৰ আগত অলপমান নেমু চেপি থ'লে অলপ টাইমৰ কাৰণে থৈ দিলে ধুবলৈও সুবিধা হয়, আৰু মাংসত থকা লেতেৰাবোৰ মানে সোনকালে ওলাই গুচি যায়। এতিয়া চবখিনি মই ৰেডি কৰি ল'লোঁ। পিঁয়াজবোৰ বাৰু ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ। কিয় ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ সেইটো বাৰু আপোনালোকে পিছত গম পাব। চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু দালিত দিয়া ভাতকেৰেলা, আলু, পটল মই এনেকৈয়ে ভাজিম। দুয়ো চাইডে বহাই থৈছোঁ কেৰাহী। এটা চাইডে মাংস বনাম আৰু এটা চাইডে দালিখন বনাম। আৰু এয়া ৰেডি হৈ গ'ল দালি। আৰু এতিয়া মাংসখিনিৰ বাবে যিখিনি পিঁয়াজ মই ডাঙৰ ডাঙৰকৈ লৈছিলোঁ সেইখিনি মই অলপমান তেলত অলপমান ভাজি ল'ম।
এতিয়া এইখিনি মই অলপমান টাইম ঠাণ্ডা হ'ব দিছোঁ, ইয়াৰ এটা পেষ্ট বনাই লওঁ। আৰু এতিয়া এই পেষ্টখিনি মই ইয়াত দি অলপ দেৰি ভাজি থাকিম, যাতে ইয়াৰ ৰংটো অলপমান সলনি হয়। তাৰপিছত আৰু এইখিনিৰ লগতে মই জিৰা গুড়ি অলপমান, ধনিয়া গুড়ি, আদা নহৰু আৰু অলপমান ৰেড চিলি দি গোটেইখিনি ভাজি ল'লোঁ। আৰু যাতে জ্বলি নাযায় অলপমান পানী দি গোটেইখিনি আৰু অলপ দেৰিৰ পিছতে মই মাংসখিনি বহাই দিলোঁ আৰু সোৱাদ অনুযায়ী ইয়াত নিমখ দি দিলোঁ। আৰু এই গৰমত মোৰ অৱস্থা নোহোৱা হৈ গৈছে, কিন্তু একো নাই। আৰু এনেকৈ কেইবাৰমান মই ঢাকনি দিছোঁ, গুচাইছোঁ, ভাজিছোঁ, এনেকৈ 4-5বাৰ মই এনেকৈ দি পেলাই ভাজি লৈছোঁ প্ৰথমতে। যেতিয়া ইয়াৰ ৰংখিনি অলপমান সলনি হৈছে দেখিছেনে, এনেকৈ কেইবাৰমান ভাজিলে মাংসখিনি খাবলৈ টেষ্ট হয়। আৰু তাৰপিছতে মই ইয়াত অলপমান দি দিছোঁ আমুল ফ্ৰেছ ক্ৰীম। পিছে মই আপোনালোকক এটা বস্তু দেখাব পাহৰি থাকিলোঁ। এই যে মই মাংসত আলুখিনি দিছোঁ, এইখিনি পিছে মই অলপমান তেলত ভাজি লৈছিলোঁ প্ৰথম ভাজি লৈ থৈছিলোঁ, তাৰপিছতহে দিছিলোঁ। এইটো বাৰু দেখাব পাহৰি থাকিলোঁ। আৰু এনেকৈয়ে মোৰ থালিখন ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু জনাব। দেখাত ভালেই লাগিছে মোৰ, আৰু খাবলৈ তেনেকুৱাই টেষ্ট হৈছিলে। আৰু এইখিনি আছিল মোৰ আজিৰ ব্লগটো। যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে মোৰ ব্লগটোক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু অকল ছাবস্ক্ৰাইব কৰিলে নহ'ব, তাৰ ওচৰতে থকা বেল আইকনটো টিপি অল কৰি থ'ব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আজিৰ পৰা এইখিনি, বাই বাই।